Hello friends, to welcome back to my YouTube channel. To unnota video loi apnalok swagatam janaisu. To azir topic to olop belek hobo. To channel khon dekhi apnalok hoyto gome paise to etu hobo enekua. To moi YouTube pora kiman toka pao ne napao সকলো কম আজি আৰু মই ভিডিও কি ফোন ইউজ কৰো কি ফোনেৰে মই ভিডিও বনাও আপোনালোকক সকলো কথা কম আজি আৰু তো মোৰ চেনেল তো মনিটাইজ হৈছে নে হোৱা নাই সকলো কথা কম তো ভিডিওটো চাই থাকক স্কিপ নকৰাকৈ তো চাই থাকক ভিডিওটো তো প্ৰথম পৰা শেষলৈকে চাই যাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নাপাহৰিব তো বলক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ আৰু ফ্ৰেণ্ডছ মই এটা ইন্ট্ৰ বনাইছোঁ কাইন মাছৰ মই এডিট কৰি এটা ইন্ট্ৰ বনাইছোঁ আপোনালোকে চাওকচোন কেনেকুৱা হৈছে কবিতা আৰু কমেণ্ট বক্সত জনাব নাপাহৰিব এয়া চাওক ভিডিও তো ফ্ৰেণ্ডছ চাই কেনে পালে ইন্ট্ৰটো তো যদি চাই ভাল পালে এটা লাইক কমেণ্ট কৰিব এটা আৰু ব্লগ এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো তো ফ্ৰেণ্ডছ তো মই ইউটিউবৰ পৰা টকা নাপাওঁ তো ইউটিউবৰ পৰা টকা পাবলৈ হ'লে মই প্ৰথমতে মোৰ চেনেলটো মনিটাইজ হ'ব লাগিব আৰু মোৰ তো মনিটাইজ আৰু হ'বলৈ হ'লে মোৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ টাইম কমপ্লিট হ'ব লাগিব আৰু মনিটাইজ হ'ল বুলিয়ে যে মই টকা পাম সেইটো নহয় মনিটাইজ হোৱাৰ পিছত আৰু বহুত কিবা কিবি আছে সেইবিলাক ইমান মই নাজানো তো জাষ্ট এইখিনিহে জানো তো মনিটাইজ হ'বলৈ হ'লে বহুত কিবা কিবি আৰু আছে কৰিবলগীয়া আছে তো ইউটিউবৰ পৰা টকা পোৱা ইমান সহজ নহয় কাৰণ বহুত কিবা কিবি কৰিবলগীয়া থাকে তো এইখিনি আৰু ফ্ৰেণ্ডছ মোৰ দ্বিতীয়টো কথা হৈছে তো মই কি ফোন ইউজ কৰোঁ তো মই পক' মোবাইল ইউজ কৰোঁ তো মোৰ ফোনটোৰ নাম হৈছে পক' M2 Pro তো মোৰ ভিডিঅ' এইটো মোবাইলেৰে মই বনাওঁ আৰু এইটো মোবাইল মই ইউজ কৰোঁ পক' M2 Pro তো আৰু এইটো মোবাইলৰ কেমেৰা হৈছে 48 মেগাপিক্সেল আৰু ইমান ভাল নহয় কেমেৰাটো আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা পাইছে ভিডিঅ' কোৱালিটিবোৰ তো প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এইটো ফোন মই ইউজ কৰোঁ তো অকণমান হ'লেও প্ৰব্লেম হয় মানে ভিডিঅ' কেমেৰাটো ইমান ভাল নহয় মোৰ আৰু আপোনালোকে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব আৰু মই ভিডিঅ'বিলাক এডিট কৰোঁ কাইন মাষ্টাৰত মই এডিট কৰোঁ মই নিজে এডিট কৰোঁ তো কেনেকুৱা হয় এডিটবিলাক অকণমান জনাব কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব এইখিনিও তো আজি এইখিনিয়ে এটা সৰু ভিডিঅ' বনালোঁ আপোনালোকৰ মাজত ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো